খানা খাব একদম পুৰা ধামাকা খানা খাব তো এতিয়া আমি বাজাৰ চাজাৰ কৰিব লাগে উঠি বাহাৰ বাৰী পিছফালে খানা খাব বাজাৰ কৰিব যোৱাৰ আগে ফুলৰি চুলৰি খাই লওঁ আমি আছো বৰ্তমান জালাহৰ চকত দাদা এজনৰ দোকানত ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো এতিয়া আমি বজাৰ কৰিব যাব লাগে চলো বাজাৰ কৰিব যাই আছো চাওক আমাৰ জালাহৰ চকখন মানে আমাৰ বেছি বজাৰ কৰিব লগা নাই মাংস চাংস আমি আগতে লৈ গৈছোৱে বৰ্তমান আমি আলু পিঁয়াজ আৰু লাগতিয়াল বস্তু মছলা পাতিখিনি ললি হৈ গ'ল এখানে হৈছে জালাহৰ ডেইলি বজাৰ তো চাব পাৰে বাজাৰ হাজাৰ কৰাও হৈ গ'ল বজাৰ যি ক'ব পাৰে এতিয়া আমি যাব লাগে আমি বাজাৰ হাজাৰ লৈ আনিলোঁ এতিয়া আমি গৈ আছোঁ উদিবাৰ বাৰী পিছফালে পুৰা আন্ধাৰ একো দেখাই নাই সেইফালে আছে অলপ দূৰ জেগাখিনি তাকাতো অলপ যাই লওঁ তাতে দেখাম কি চলি আছে আহি কিনে দেখা পালোঁ ইহঁতে গোটেইকেইটা ডান্স কৰি আছে আমি ডেন্সকে কৰোঁ ৰ অলপ আমাৰ ইয়াতে খানা খাব বাৰীৰ মাজত মানে একদম ভালকে ছেটআপ কৰা নাই লাইট টাইট দিব লাগিব তো আমাৰ খানাৰ আইটেম কি আছে মই কৈ আছোঁ ৰ'ব গাহৰি হ'ব আৰু ব্ৰইলাৰ আৰু ভাজি এখন থাকিব সেই আৰু বেলেগ একো নাই তো ইয়াৰ আছে মিল্টন কিবা এটা কৈ দিয়ে কো কি কবি তই আমি খানা খাম আৰু গাইছ আমাৰ খানাৰ প্ৰস্তুতি বৰ্তমান চলি আছে হয় পটকে পানী দি খাব লাগে ভাৰ্গৱ আহি গ'ল আমাৰ মাজত খাই গাইছ লাই পুৰা লাই দিয়ে পুৰা গাহৰি বনাব আমাৰ প্ৰকাশে ৰান্ধনি মজাকে বনাবি দে প্ৰকাশ নকৰবি কায়ো আৰু গাইছ মানে আমি মাৰবা বোমাও কিনি লৈ আনিছোঁ ৰাতি 12টা বজালৈকে বোমা মাৰি দিব লাগিব এটা জাতৰং ৰস আমি দুজনে মাৰি আছে হেপী নিউ ইয়াৰ আৰু আমি খানাটো কিয় খাই আছোঁ কোৱাই নাই ৰ'ব আমি খানাটো খাই আছোঁ আজি 31 ডিচেম্বৰ উপলক্ষে মানে 2024 চনক বিদায় দিয়াৰ কাৰণে আমি এটা খানা খাই আছোঁ ৰাতি 12টা বজাৰ পাছতে 2025 চন আহি যাব তো ভাল লাগিব আৰু গোটেইকেইটাই মিলি এনেকৈ এটা খানা খাইছোঁ গান বাজো নাচবা লাগে বাজো নাচো এইবাৰ আমি গাহৰি পুৰি আছোঁ গাহৰি পুৰা এখন চাটনি বনাম ৰ'ব গাহৰি নাযাবা পাহৰি গাহৰি মেইন কিন্তু আমাৰ লগত একজন মাত্ৰ গাহৰি নাখাওঁ চলি আছে প্ৰীতম দুইজন খোৱাব লাগিব গাহৰি চাটনি বনাই আছোঁ আৰু পুৰি আছে এইপিনে আৰু হৈ গ'ল আমাৰ গাহৰি পুৰা সেইটো আমি টেষ্ট কৰি চাব লাগে টেষ্ট কৰি চাইছোঁ বাৰু মজা হৈছে এতিয়া খাব লাগে গোটেই খা মজা আমাৰ খানা আধা আধি ৰেডি হৈছে গাইছ প্ৰকাশ কেনেকুৱা বঢ়িয়া প্ৰকাশ ৰান্ধনি বেয়া উঠিবে প্ৰত্যেকে নিজৰ কামত ব্যস্ত হৈ আছে গাইছ বেয়া হৈছেগে তো গাইছ এইবাৰ লাষ্ট একদম শেষৰটো আলু ভাজি আছোঁ আলু ভাজাৰ পিছত আমাৰ ভাত হৈ যাব বৰ্তমান বাজি আছে 10:30 বাজিল এই পিঠা আলু ভাজি বন্ধ কৰিব লাগবা গাইছ গাজৰ আৰু আলু ভজা কাৰণে ৰান্ধনি বহুত বেছি হৈ গ'ল বৰ্তমান মিল্টন আহি গ'ল প্ৰকাশ আহি গ'ল চব মানে আলু ভাজি আছোঁ আলু ভজা হোৱাৰ পিছতে আমি ভাত খাব লাগে তো চাই থাকক
আমাৰ প্ৰায় সকলো ৰেডি হৈ গ'ল এতিয়া আমি দেৰি নকৰি খাব লাগে ইয়াতে এইকেইটা উল্টা খুট দি আছে মোবাইল টিপি উল্টা খুট দি আছে বেছি দেৰি হোৱা নাই বাৰু 11টা বাজি তো খাওঁ আৰু সকলোৱে বহি গ'ল সকলো মানে এইকেইটা বহিল ফাৰ্ষ্ট প্ৰীতম ভাৰ্গৱ কাবাৰ কাৰণে বহিছে আৰু আমিও খাম বাৰু ইহঁতক দি লওঁ ফাৰ্ষ্ট বৰ্তমান বাজি আছে 11টা 2024 চনত খাওঁ আমি ভাতটো 2025 চনত হজম হ'ব নাই কি ক'ম খাওঁ খাব লাগে সেইকে ক ভাৰ্গৱ কিবা এটা কৈ দে খানা আমি খাবা আলছো খাব আছে কিন্তু দিয়া নাই আলু ভাজা দি গৈছে আলু ভাজা দি আছো এই গোটেইকেইটা একেলগে খাম বুলি ভাবিলোঁ সেইকাৰণে গোটেইকেইটা একেলগে বহি ল'লোঁ মানে কাই আৰু একেলগে থাকিম সেইকাৰণে গোটেইকেইটা সাজি ল'লোঁ ধুনীয়াকৈ তো এতিয়া খাব লাগে ভাৰ্গৱ ভাত দিয়া হ'ব না হ'ব তো এতিয়া খাওঁ গাহৰি চাওক গাইছ গাহৰি আমি গোটেইকেইটাই ভাত খাই কিনে ইয়াতে বহি আছোঁ জুই পুৱাই আছোঁ গোটেইকেইটাই 12টা বজাত বেছি টাইম নাই ইয়াৰ 15 মিনিটমান আছে আৰু গাইছ বৰ্তমান বাজি আছে 11:58 আৰু 2 মিনিট পিছতে 12 বাজি যাব 2025 চন আমি স্বাগতম জনাম তো গোটেইকেইটাই এনেকৈ আছোঁ 2025 চনক আদৰণি জনোৱাৰ বাবে তো গাইছ চাব পাৰে 12টা বাজি গ'ল গাইছ চাওক হেপী নিউ ইয়াৰ সকলোকে 2025 চনত স্বাগতম জনাইছোঁ হেপী নিউ ইয়াৰ এতিয়া আৰু আমি ইয়াৰ পৰা ঘৰত যাব লাগে গোটেইকেইটাই 2025 চনটো সকলোৰে যাতে ভালে ভালে যায় তাৰে কামনা কৰিছোঁ এতিয়া বেছি দেৰি নকৰি ইয়াৰ পৰা আমি ঘৰত যাব লাগে ঘৰত যাই উল্টা সুধি থাকিব লাগে তো ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে বাই